সঁচাকৈয়ে গৰু বহুত জ্ঞানী দেই। ইয়াৰ পৰাই প্ৰমাণ হয় সিহঁতে এতিয়া পানীত নামি নামি ঘাঁহবোৰ বিচাৰি বিচাৰি খাব আৰু যেতিয়া পেট ভৰিব সিহঁতে আকৌ ঘৰলৈ নিজ নিজ ঘৰলৈ গুচি আহিব। কিমান ভাল লাগে নহয়নে? এয়া দেখিছে, এয়া পানী নামিবলৈ আৰম্ভণি কৰিছে গাইজনী, তাৰপিছত চেউৰীজনী যাব। এয়া পানী চাওকচোন একদম। আগতে মই ইয়াত ভিডিঅ' কৰি নিছিলোঁ, ঘাঁহনিবোৰ দেখুৱাইছিলোঁ আপোনালোকক। এতিয়া পানী হ'ল আমাৰ ইয়াত। এনেকৈ সিহঁতে এতিয়া নিজে নিজে যাব আৰু ঘাঁহ খাবলৈ বুলি। বন্ধুসকল, এইয়া আমাৰ কঁঠালৰ খানা চলি আছে চাওক। এইজন আমাৰ কৃষ্ণ, মানে কৃষ্ণ স্কোৱাৰ আৰু এয়া হৈছে উৎপল আৰু এইজন হৈছে আমাৰ মেইন জনাহুৱা। দেখিছে নাই, একদম পূৰা সোৱাদ ব্যস্ত। এয়া উলিয়াই আছে। ৱেলকাম টু মাই ইউটিউব চেনেল DKN05 গাঁৱলীয়া ডেকা। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। মোৰো বৰ্তমান ভাল বাৰু। গোহালিৰ পৰা গৰু উলিওৱাৰ পাছত এয়া দেখিছেনে গোহালিৰ অৱস্থা, একদম অৱস্থা কাহিল হৈ আছে। তথাপিও ৰাতিপুৱাৰ পৰা আৰম্ভণি কৰিছোঁ আৰু কামৰ। বিচনাৰ পৰা নামাৰ পাছৰ পৰা এয়া কামৰ দিনটোৰ আৰম্ভণি কৰিলোঁ আৰু দিয়ক আপোনালোকৰ আশীৰ্বাদত। এয়া চাওকচোন গোবৰবোৰ, আৰু যিহেতু বৰষুণৰ বতৰ সেইকাৰণে গৰু গোহালিৰ পৰা উলিওৱা দেৰি হৈছে। এয়া একদম মুটি হাগি থৈ দিছোঁ আৰু সিহঁতৰ এইয়া মাক আৰু জীয়েকক ইয়াতে ৰাখি থৈ দিছোঁ। অলপ পাছতকৈ গা পা ধুই মেলি লৈ পেলাই গাখীৰ খীৰাম আহি। সেয়া ৰঙমনাটো বিক্ৰীয়ে কৰিলোঁ, আপোনালোকে গম পাইছে। আৰু এতিয়া এই তিনিজনীকে ৰাখিছোঁ এনেকৈ। আৰু এয়া দেউতা বহি আছে বাৰাণ্ডাতে। বৰষুণ পৰাৰ কাৰণে ছাগলী এয়া ঘৰতে ৰাখিবলগীয়া হৈছে। উপায় নাই আৰু, নহয় জানো, কি কৰিব। বন্ধুসকল, এইয়া আমাৰ কঁঠালৰ খানা চলি আছে চাওক। এইজন আমাৰ কৃষ্ণ, মানে কৃষ্ণ স্কোৱাৰ আৰু এয়া হৈছে উৎপল আৰু এইজন হৈছে আমাৰ মেইন জনাহুৱা। দেখিছে নাই, একদম পূৰা সোৱাদ ব্যস্ত। এয়া উলিয়াই আছে। এনেধৰণে কঁঠাল খোৱা মজা বেলেগ, নহয় জানো বাৰু। আমি এনেধৰণে খাইছোঁ। আপোনালোকে কোনে কোনে এনেধৰণে লগ হৈ খালে জনাবচোন। আৰু আমাৰ কৃষ্ণ বুদ্ধি চাওক, দেখিছে নাই, পলিথিন পিন্ধি লৈছে। আৰু এইজন মই গা ধুম বুলি ওলাইছিলোঁ মানে, তাৰপিছত সি কঁঠালটো লৈ আহিলে, সেইকাৰণে এনেধৰণে খাইছোঁ আৰু সকলোৱে মিলি জুলি। বন্ধুসকল, আমি যে কঁঠাল খাইছিলোঁ, এতিয়া ইহঁতক এয়া বাকলিখিনি খাবলৈ দিছোঁ। চাওকচোন, গৰু থাকিলে সঁচাকৈয়ে বহুত বস্তু পেলনি নাযায়। আমাৰ গৰুকেইজনী অৱশ্যে সকলোবোৰ বস্তুৱে খায় আৰু পিঁয়াজ নহৰু খায় সিহঁতে। এয়া দেখিছেনে, সিহঁতক খাবলৈ দিছোঁ। গছডালৰ পৰা কাঠ তৈয়াৰ কৰা হয়, কিনো পেলনি যায়। গতিকে গছ গছনি ৰুলে সঁচাকৈ লাভদায়ক হোৱা যায়। এনেকৈ আৰু এফালৰ পৰা খাই খাই সিহঁতে আধা খালে আৰু কিমান পৰিপাটিকৈ খাইছে চাওকচোন। এই এনেধৰণৰ পোহনীয়া জীৱ জন্তুবোৰক আমি যেনেধৰণে শিক্ষা দিওঁ, ঠিক তেনেধৰণে সিহঁতে আচৰণবোৰ কৰে। চাওকচোন কিমান ধুনীয়াকৈ এফালৰ পৰা খাই আহিছে। এতিয়া যিহেতু বাৰিষাৰ বতৰ, গতিকে ঘাঁহো পাবলৈ কঠিন হৈ পৰিছে। সিহঁতক পৰাপক্ষত এনেধৰণে ৰাখিবলৈ চেষ্টা কৰোঁ। এতিয়া অৱশ্যে এৰি দিমগৈ পথাৰত, পানী বাঢ়িছে। তথাপিও অ'ত ত'ত গৈ গৈ ঘাঁহৰ গজালিবোৰ খাই আহিব। মোৰ আগৰ ভিডিঅ' যিসকল লোকে চাইছিলে তেওঁলোকে দেখিছিল আমাৰ পথাৰত কিমান ঘাঁহনি আছিল। এতিয়া সেই পথাৰবিলাকত পানী হৈ গ'ল, তাতে এৰি দিম। আৰু এবাৰ খেতি কৰিব নোৱাৰিলোৱে মই। কঠীয়া তিওৱাতে থাকিলে, যিহেতু বৰষুণ হৈ পানী হৈ গ'ল সেইকাৰণে। আৰু আপোনালোকেতো দেখিছেই আৰু খেৰবিলাক ইমান কষ্টৰে শুকুৱাইছোঁ, আকৌ বৰষুণে সকলোবোৰ নষ্ট কৰাইছে। গতিকে এনেকৈয়ে ৰাখিবলৈ চেষ্টা কৰিছোঁ। ইহঁতৰ মাক জীয়েক দুজনী আৰু অকণমানিজনী কোনোবা পিনে গ'ল বাৰু। সকলোৰে জীৱন পৃথক পৃথককৈ গঢ় লৈ উঠে। এতিয়া কিনো কৰিব, কাম বন তেনেকৈ নাই, বৰষুণৰ বতৰ, চলা মেলা অসুবিধা হৈছে। সেইকাৰণে দমৰাটো বেছি দিলোঁ, আপোনালোকে গম পাইছেই চাগৈ। এনেকৈয়ে চলি আছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰি যাব, যাতে আগলৈ এজন সফল ব্যক্তি হিচাপে সমাজত পৰিচিত লাভ কৰিব পাৰোঁ। বন্ধুসকল, এয়া সিহঁতক কঁঠালৰ বাকলি খুৱাই লৈ আহিলোঁ। এতিয়া পথাৰলৈ এৰি দিম বুলি লৈ আহিছোঁ। কিমান যে ভাল লগা দৃশ্য দেই এইবোৰ, চাওকচোন। এয়া দেখিছেনে, গাঁৱৰ মূৰত এয়া পৰিৱেশ আমাৰ। এতিয়া সিহঁতে পথাৰলৈ নামি যাব নিজে নিজে পানীত গৈ লৈ ঘাঁহ খাই লৈ পেট ভৰাৰ পিছত আবেলি সময়ত আহি থাকিব।
আবেলি এয়া মানে যিমান দূৰলৈ চাওঁ সিমান দূৰলৈ এইবিলাক গৰু চৰণীয়া গৰু আছে। এনেকৈয়ে ইহঁতো নামি যাব এতিয়া পানীত। সঁচাকৈয়ে গৰু বহুত জ্ঞানী দেই। ইয়াৰ পৰাই প্ৰমাণ হয় সিহঁতে এতিয়া পানীত নামি নামি ঘাঁহবোৰ বিচাৰি বিচাৰি খাব আৰু যেতিয়া পেট ভৰিব সিহঁতে আকৌ ঘৰলৈ নিজ নিজ ঘৰলৈ গুচি আহিব। কিমান ভাল লাগে নহয়নে? এয়া দেখিছে, এয়া পানী নামিবলৈ আৰম্ভণি কৰিছে গাইজনী। তাৰপিছত চেউৰীজনী যাব। এয়া পানী চাওকচোন একদম। আগতে মই ইয়াত ভিডিঅ' কৰি নিছিলোঁ, ঘাঁহনিবোৰ দেখুৱাইছিলোঁ আপোনালোকক। এতিয়া পানী হ'ল আমাৰ ইয়াত। এনেকৈ সিহঁতে এতিয়া নিজে নিজে যাব আৰু ঘাঁহ খাবলৈ বুলি। যা যা তহঁতে নিজে নিজে আহিবি যা, সদায় সদায় নিজে নিজে আহেই বাৰু। তাকে খাই আছে এনেকৈ, এয়া দেখিছেনে? আৰু সেইখন হৈছে শিমলুগুৰি গাঁও আৰু এইখন হৈছে মিকিৰ ভেটা, য'ত নেকি আমাৰ থানা আৰু মৌজা আছে মিকিৰ ভেটাত। এনেকৈ আহিলোঁ গৰু দিম বুলি। এতিয়া গৰু দিলোঁ, গৰু দি থৈ ভাত সিজাই থৈ আহিছিলোঁ, ভাত খাওঁগৈ। ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে ক'ৰ ক'ৰ পৰা মোৰ ভিডিঅ' চাই জনাবচোন। ভাল লাগিব, অন্ততঃ মনটো ভাল লাগি যাব তেতিয়া। এতিয়া এয়া গৰু গৈ আছে দেখিছেনে বাৰু? এনেকৈ ব'লক তেন্তে ঘৰলৈ যাওঁগৈ। বন্ধুসকল, আপোনালোকক যে তেতিয়া কৈছিলোঁ গৰুকেইজনী নিজে নিজে আহে, এয়া চাওকচোন সিহঁতে নিজে নিজে ঘৰলৈ আহি গ'ল। এয়া দেখিছেনে? এয়া নিজে নিজে আহি গ'ল। আৰু কণমানিজনী যে মই কৈছিলোঁ মাকহঁতৰ লগত নাছিল, এই আগতীয়াকৈ আহি পাই এতিয়া তাই মাকক বিচাৰি আছে তেতিয়াৰ পৰা। এয়া ইহঁতে আহি গ'ল। এতিয়া ইহঁতক এনেকৈ বান্ধিম আৰু। চাওক কিমান আচৰিত কথা চাওক, সিহঁতে আহি নিজে নিজে নিজৰ স্থানত ৰখি গ'ল। তেতিয়াতো দেখিছিলে ন আপোনালোকে, এৰি দিয়া আগত ঘুলনিত সিহঁতে যে কঁঠালৰ বাকলি খাই গৈছিল, এই আধা খাই গৈছিল আধা থাকি গ'ল। এতিয়া ইয়াতে মই ভাতৰ মাৰ আৰু চাউল ধোৱা পানী দি দিছোঁ, সিহঁতে এতিয়া খাইছে আৰু মই সিহঁতক বান্ধি থ'ম এতিয়া। চাওকচোন সঁচাকৈয়ে ভাল লাগে নহয়নে? পোহনীয়া জীৱ জন্তুবোৰ যেতিয়া ঘৰলৈ এনেধৰণে নিজে নিজে উভতি আহে, কিমান মনোৰম দৃশ্য চাওকচোন। বহুত ভাল লাগে এইবোৰ উপভোগ কৰি। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ যাচিলোঁ। অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু কেনে লাগে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব আপোনালোকে। ধন্যবাদ।